এইটো এটা মাৰ্বল কাটিং মেচিন। টাইলছ কাটিব পাৰি, মাৰ্বল কাটিব পাৰি। ইয়াত প্ৰব্লেম হৈ আছে, বহুত চান ধৰিছে, ইয়াত জাম হৈ আছে। আৰু বেৰিং চেঞ্জ কৰিব লাগিব। তাৰ ভিতৰত কিখিনি বেয়া হৈছে তাকে চাওঁ, চেক কৰি চাওঁ। বেৰিং কেনেকৈ চেঞ্জ কৰা হয় ইয়াত তাকে খুলি মেলি আপোনালোকক দেখুৱাম। ভিতৰত কি কি আছে সেইটো বুজাবলৈ চেষ্টা কৰিম। বেৰিং ভাগি গৈছিলে, নতুন বেৰিং, বেৰিঙৰ চাইজ 6 to 9। ব'লকচোন চেঞ্জ কৰোঁ।
কিবা